ঐ 12টা বাজিলে দেখিছনে ৰমলা একেলগে চাপানি এটো পানা নাই আমাৰ পিয়া কিয়া নালাগে যাব মই কৈছিলো নহয় ৰমলা ধান দাবলে নাহো তোহে আহিলে তত নাই তাকে চাহু নাই ভাতু নাই লোকে চাই চাগে চিনা চাই দিলি টকা হাজিয়া লৈ ভাত খাইছে এই পইচাটো ক পাম নহয় পইচাটো আখাতে আহিলো চা কিবা এটা হ'ব এই গুটটো দিব লাগে নহয় আকৌ পইচাটো আজিকালি পইচা দিব হৈছে আৰু পইচা নিদিলে নহ'ব নহয় ধানটো অলপ লাহে লাহে দা ঐ ইমান খৰকে আমাৰ হাজিয়া ধান দাই কাম নাই নহয় এনেকে দা তাই এতিয়ালৈকে অহাই নাই আমি কম ধানটো যাবই ভাল লগা নাই বোলে আমি অথনি আহিলোঁ চাহ পানী খাওঁ লাগিছে এনেকৈ থাকিলে নহ'ব নহয় তাই একদম ঘৰত হেৰি কৰি পেলাই নি তাই বৰ টেঙৰ গম পাইছেনে পইচা চাগে লোকৰ ফালে ভাগৰি ল'বলৈ অঁ সেইটোৱে যে পথাৰত যে কোনোবা হাজিৰা লগাই থৈছে মানে দাই থাক আৰু খোৱা বোৱা দিব নালাগে কাইলৈ নাহোঁ দেই কাইলৈ থাকিলে মই ভালেই নাজানো ৰমলাখন ধান দাবলৈ নাহোঁ দেই অঁ পূজা এডোখৰ এটুকুৰা আছে নহয় কাইলৈ আমি পূজা এডোখৰতে দামগৈও অতুলে কৈছিলে মই আকৌ দাম নাই বুলি ক'লোঁ সিহঁতক সেই 400 টকা দিব তিনাই চাকৰি কৰে ৰমলা এডোখৰ ধান দাবলৈ নাই খোৱা ইবাৰ ধান দালো যে মাছে চাছে আনি থৈছে আকৌ সিহঁতে পূজা বুলি পথাৰতে খাবলৈ কথা ভাল লাগে হয় নহয় অ' মালতী তহঁতি আহিলি তহঁতলৈ এই পানী বটল লৈ পানী আমি লৈ আহিছোঁ আপুনি চাহপাত আনিব নোৱাৰিলে নেকি তাতে বোৱাৰীজনী আনিব মই বোৱাৰী অনালে আপুনি ৰৈ আছে নে ইমান দেৰিকৈ কিবা পিঠা বনাই আছে বুলি মই বোলো লগতে কেইটামান ময়ো দাই দিওঁ তহঁতেও ভাল লাগিব আমি সেই 8:30 বজাত যাই আছোঁ এতিয়া পানী খং নকৰিবি আৰু পানী আনিছিলোঁ খাই ল আমাৰ আকৌ হেৰি আমি ইমান হেৰি দাবলৈ অহা নাই লোকৰ ধান দাইছোঁ বুলি কি আমি চাহ পানী নোখোৱাকৈ ধান দাইব পানী মই দাবলৈ নাই তহঁতৰ কিবা আমি এনেই যাবলৈ দিয়া নাই কিবা পইচা দিম আকৌ 10 টকা পইচা দিলেও চাহ অকণ দিব লাগে বহি লহিয়া মই নবলে অকণমান বহি ল'ব আৰু বোৱাৰীজনীয়ে কিবা পিঠা বনাইছে বোলে এই পানীটো খাইছে মিঠা মিঠা পানী আমাৰ ঘৰ কিবা বোৱাৰীজনীয়ে ফিল্টাৰ এটা আনিছিলে অনলাইন আমি ঠাণ্ডা পানী খাবলৈ অহা নাই নহয় ঠাণ্ডা পানী নিজেও আনিছোঁ চাহ অকণ খাবলৈ মন যায় দিয়ক খালি আহি আছে সেইজনী আহিছে নেকি তহঁতে অকণ বহি ল'ব আৰু ভাল দে আপোনালোকৰ ধান দাবলৈ আহিলে প্ৰতি বছৰে এনেকুৱা তহঁতৰ তেনেকুৱাই কথা যিমান খালেও তহঁতৰ গুণ নাই আমি সেই পূজা এডোখৰ দিবা দাইছোঁ মাছে চাছে ভাত খুৱাইছে হেৰৌ যাবি আকৌ তেতিয়াহ'লে কাইলৈ পৰা কেলৈ আহিছিলি ইয়ালৈ যাগে যায় এতিয়া মাতিছিলেগে ৰাতিপুৱা একদম ভৰিত ধৰিছেগৈ একেবাৰে পইচা মই 350 দিম ধানটো দাই দিবিগৈ তোক কৈছিলে নাই পইচা নিদিওঁ বুলি কৈছোঁ নেকি কিবা আমাৰ ঘৰতে মানুহ চানুহ নাই কাম কৰে এজনী মানুহে কোনফালে কৰিব মই হ'লেও কৰিম কাইলৈ পৰা বেলেগ গাঁৱত বিচাৰিব দেই ধান দাবলৈ নাহোঁ আৰু নালাগে তহঁতি এতিয়াও যাওঁ যদি যাগে যা এবেলা হাজিৰা দিব লাগিব আকৌ কেলৈ দিম আকৌ গোটেই দিনটো নকৰিলে মই সম্পূৰ্ণ পইচা দিব এবেলা পইচা মই দিব নাই অ' দেখিছা কেনেকুৱা মানুহ নাহোঁ বুলি তোহে আহিব নাই বল যাওঁ বেয়া মানুহ বল নাযাবি হেৰৌ নাযাবি তহঁতি এখন নকৰিবি আৰু খাত নদীয়ে বতৰ দি বা হেৰি কৰিবি বা ধান দালি কষ্ট কৰিবি সেই কৰোঁ আমি ধান লগাম আকৌ এইবোৰ নকৰিবি এই অকণমান যাওঁ আৰু বনামে মই ৰমলাই গোটেই গাঁওখন যাব তহঁতলৈ মই এই হাঁহ এটা মাৰিবলৈ কওঁ নি ফোনটো ফোনটা কৰি দিওঁ হাঁহ থোৱা তোমাক হাঁহ নাখাওঁ আমি যাওঁ ৰ মই সেই ফোনটা কৰি থৈ আছোঁ তেতিয়াহ'লে কওক দে যাওক মই ফোনটা কৰোঁ ৰ আমি যাওঁ